Welcome to Solution OSM. আজি আমি গ্ৰুপ ডিৰ 10 অক্টোবৰত হৈ যোৱা মৰ্নিং শিফটৰ জিকে কাৰেণ্ট এফেয়াৰ আৰু জেনেৰেল সায়েন্সৰ কোৱেশ্চন কেইটা ডিসকাস কৰিবলৈ লৈছো। প্ৰতিটো শিফটতে দুটাৰ পৰা তিনিটা কোৱেশ্চন ৰিপিট হৈ থাকে, গতিকে আপোনালোকে এক্সাম কোৱেশ্চন পেপাৰ এনালিসিস চাবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব যাতে নতুন নতুন ভিডিঅ'ৰ আপডেট বিলাক আপোনালোকে পাই থাকে। এয়া প্ৰথমটো কোৱেশ্চনৰ মাজলৈ। কমনৱেলথ গেমছত প্ৰথমটো গোল্ড মেডেল কোনে পাইছিলে? মানে ভাৰতৰ সুধিছে, ভাৰতৰ প্ৰথমটো গোল্ড মেডেল কোনে জিকিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ মীৰাবাই চানু। মীৰাবাই চানু আপোনালোকৰ মণিপুৰৰ বক্সাৰ হয়। লগতে এইটো মনত ৰাখিব, 2018 কমনৱেলথ গেমছ আপোনালোকৰ গোল্ড কোষ্ট অষ্ট্ৰেলিয়াত হৈছিলে। নেক্সট আপোনালোকৰ 2022 হ'ব কমনৱেলথ গেমছ আৰু ইউনাইটেড কিংডমত হ'ব, ইউকেত। মনত ৰাখিব, খুবেই ইম্পৰ্টেন্ট এক্সামৰ কাৰণে। 2 নম্বৰ কুৱেশ্চনটোলৈ আহিছো। 2 নম্বৰ কুৱেশ্চনটো আপোনালোকৰ বুকৰ ওপৰত সুধিছে। উইংছ অফ ফায়াৰ নামৰ বুকখনৰ অথৰ কোন হয় সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ এপিজি আব্দুল কালাম। এপিজি আব্দুল কালাম। নেক্সট 3 নম্বৰ কুৱেশ্চনটোলৈ আহিছো। 3 নম্বৰ কুৱেশ্চনটো আপোনালোকৰ ৱৰ্ল্ড কাপৰ ওপৰত আহিছে, ফুটবল ৱৰ্ল্ড কাপৰ ওপৰত। এবাৰ ক'ত হৈছিলে সুধিছে 2018ত। 2018ত আপোনালোকৰ ৰাছিয়াত হৈছিলে, মনত ৰাখিব। ফাইনেল খেলখন আপোনালোকৰ ফ্ৰান্স আৰু ক্ৰ'চিয়াৰ মাজত হৈছিলে, ফ্ৰান্সে জিকিছে, এইটো মনত ৰাখিব। 4 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 4 নম্বৰ কুৱেশ্চনটোত আপোনালোকৰ বেষ্ট মুভি ইন অস্কাৰ, অস্কাৰত কোনখন মুভিয়ে বেষ্ট মুভিৰ পুৰস্কাৰটো জিকিছিলে এইটো সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ দ্য শ্বেপ অফ ৱাটাৰ। দ্য শ্বেপ অফ ৱাটাৰৰ কাৰণে আপোনালোকৰ গেৰী ওলমেনে বেষ্ট এক্টৰৰ এৱাৰ্ডটো পাইছিলে, মনত ৰাখিব। নেক্সট 5 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 5 নম্বৰ কুৱেশ্চনটোত আপোনালোকৰ গুজৰাট ইলেকশ্যনৰ ওপৰত সুধিছে। যোৱা গুজৰাট ইলেকশ্যনত বিজেপিয়ে কিমানখন আসন দখল কৰিছিলে এইটো সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ 99। 6 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 6 নম্বৰ কুৱেশ্চনটোত আপোনালোকৰ এইটো ৰিপিট হৈছে কুৱেশ্চনটো। যোৱাকালি চিত্ৰটো আহিছিলে, এইটো আজিও আহিছে। চিএম অফ ঝাৰখণ্ড, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ৰঘুবৰ দাস। লগতে ঝাৰখণ্ডৰ গভৰ্ণৰৰ নামটো মনত ৰাখিব, ৰাজ্যপালৰ নামটো দ্ৰুপদী মুৰ্মু হয়। নেক্সট 7 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 7 নম্বৰ কুৱেশ্চনটোত আপোনালোকৰ বেংগল গেজেট কোনে আৰম্ভণি কৰিছিল? বেংগল গেজেট আপোনালোকৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট নিউজ পেপাৰ হয়, আৰু এইখন কোনে আৰম্ভণি কৰিছিল তাক সুধিছিলে এক্সামত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ জেমছ এ হিকে, মনত ৰাখিব, ইম্পৰ্টেন্ট কুৱেশ্চন হয়। 8 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 8 নম্বৰ কুৱেশ্চনটো হৈছে আপোনালোকৰ CEO অফ চেণ্ডিক্স, চেণ্ডিক্সৰ CEO কোন হয় সুধিছে। লাষ্ট শিফটত আপোনালোকৰ সান টিভিৰ CEO সুধিছিলে, আৰু আজি আপোনালোকৰ চেণ্ডিক্সৰ CEO সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ সঞ্জয় মেহৰতা। নেক্সট 9 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 2017ত আইফা এৱাৰ্ডত বেষ্ট মুভি কোনখনে পাইছিলে সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ নিৰ্জা, মনত ৰাখিব। 10 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 10 নম্বৰ কুৱেশ্চনটোত ব্ৰাজিলৰ এম্বাচেডৰ কোন হয় সুধিছে। ব্ৰাজিলৰ এম্বাচেডৰজন আপোনালোকৰ ইণ্ডিয়ান অৰিজিন হয়, আমেৰিকান নিবাসী হয় বৰ্তমান, আৰু তেওঁৰ নাম হৈছে আপোনালোকৰ অশোক দাস, মনত ৰাখিব। 11 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 11 নম্বৰ কুৱেশ্চনটোত আপোনালোকৰ সন্তোষ ট্ৰফিৰ ওপৰত সুধিছে। 2017ত সন্তোষ ট্ৰফি কোনে জিকিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ৱেষ্ট বেংগল। ৱেষ্ট বেংগল। 12 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 12 নম্বৰ কুৱেশ্চনটো আপোনালোকৰ শ্ৰীলংকাৰ প্ৰাইম মিনিষ্টাৰৰ নাম সুধিছে। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীজনৰ নাম সুধিছে, আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে ৰানিল বিক্ৰমাসিংঘে। ৰানিল বিক্ৰমাসিংঘে, মনত ৰাখিব। নেক্সট 13 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 13 নম্বৰ কুৱেশ্চনটোত আপোনালোকৰ সুধিছে ৱালমাৰ্টে ফ্লিপকাৰ্টৰ কিমান % শ্বেয়াৰ কিনিছিল? মানে ৰিসেন্টলি আপোনালোকৰ ৱালমাৰ্টে ফ্লিপকাৰ্টৰ 77% শ্বেয়াৰ কিনিছিলে, আৰু সেইটোৱে এক্সামত সুধিছে। ইয়াৰ উত্তৰটো হয় আপোনালোকৰ 77%। নেক্সট 14 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 14 নম্বৰ কুৱেশ্চনটো আপোনালোকৰ সায়েন্সৰ কুৱেশ্চন হয়।
এলুমিনিয়ামৰ এটমিক নাম্বাৰটো কিমান হয় সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ 13 নেক্সট 15 নম্বৰ কুৱেশ্যনটো লৈ গৈছো 15 নম্বৰ কুৱেশ্যনটো সায়েন্সৰে কুৱেশ্যন হয় টাংষ্টেনৰ এটমিক নাম্বাৰ কিমান সুধিছে টাংষ্টেনৰ আপোনালোকে সাংকেতিক চিহ্নটো মনত ৰাখিব W আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 74 এতিয়া 16 নম্বৰ কুৱেশ্যনটো লৈ গৈছো 16 নম্বৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ কুইক লাইম মানে শুকান চূণৰ কেমিকেল নেমটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ CaO নেক্সট 17 নম্বৰ কুৱেশ্যন আজিৰ লাষ্ট কুৱেশ্যনটো লৈ গৈছো আপোনালোকৰ স্লেক লাইম মানে মনত ৰাখিব আপোনালোকৰ পানী মিহলি কৰা চূণটোক আমি স্লেক লাইম বুলি কওঁ ইংলিছত আৰু ইয়াৰ সাংকেতিক চিহ্নটো সুধিব পাৰে কেমিকেল নেমটো তেতিয়া মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব CaOH2 আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে থ্যাঙ্কস ফৰ ওয়াচিং